নমস্কাৰ সকলোকে। আজি মই এযোৰ কাপোৰ চিলাবৰ কাৰণে উলিয়াই লৈছোঁ। কাপোৰযোৰ এচি কটনৰ হয়। এইফালে মই লগত কেঁচি এখন লৈ লৈছোঁ আৰু কেঁচিখনে মই এতিয়া চাদৰ যিটো এটা আঁচল আছে, সেই আঁচলটো কাটি ল'ম। কাটি লৈ কিনে ইয়াতে যোনটো চাদৰখনৰ 6টা পতি থাকে, মই সেই 6টা পতি এটা এটা পতি কৰি কাটি ল'ম। আপোনালোকে নেভাবিব কাপোৰ বেছি সংখ্যকে চিলাই নহয় জানো, মইনো কেনেকৈ কি ষ্টাইলত চিলাওঁ তাকে আপোনালোকক অলপমান দেখালোঁ। আৰু এইফালে মই এনেকৈ এটা এটা পতি কৰি গোটেই 6টা পতি কাটি এতিয়া এইফালে কমপ্লিট হৈ গ'ল। কমপ্লিট হৈ যোৱাৰ পাছত মই এফালে লৈ লৈছোঁ চাদৰখন, মেখেলা আৰু ব্লাউজৰ পিচটো। এতিয়া মই প্ৰথমতে চিলাই কৰি ল'ম চাদৰখন। চাদৰখনৰ যিটো আঁচল আছে, সেই আঁচলৰ মই পতিটো প্ৰথমতে চিলাই ল'ম। আপোনালোকে বাৰু কাপোৰ এযোৰত কেনেকৈ লয় কমেণ্ট কৰি জনাবচোন। মই হ'লে বেছি নলওঁ দেই, 100 টকাই লওঁ। এফালে এতিয়া মই চিলাই কৰি কিনে পতি চিলাই কৰি হৈ গ'ল। এইফালে চিলাই কমপ্লিট হৈ গ'ল। চিলাই কমপ্লিট হৈ যোৱাৰ পাছত মই এতিয়া এইফালে যিটো 6টা পতি আছে, তিনিটা পতি কৰি মই সেই তিনিটা পতি এতিয়া এনেকৈ ওলাই লৈছোঁ। উলিয়াই লৈ মেলি এনেকৈ চিলাই কৰিম। আচলতে মই মেখেলাখনৰ ফলছ লগাই আৰু চাদৰখনৰ পতি লগাই মেলিহে 100 টকা লওঁ। যিহেতু চাদৰখনৰ তিনিটা পতি কৰি 6টা পতি লাগে, সেয়ে মই এফালে এনেকৈ 3টা পতি চিলাই এতিয়া এইফালেও কমপ্লিট হৈ গ'ল। এতিয়া মই চাদৰখনৰ কিনাৰত এইটো চিলাই কৰি লগাই ল'ম। তেতিয়ালৈকে চাই থাককচোন বাৰু মোৰ ভিডিঅ'টো শেষলৈকে, কেনেকুৱানো কি কৰোঁ। এতিয়া মই এনেকৈ চিলাই কৰি এইফালে চাদৰ পতি লগাই মেলি কমপ্লিট হৈ গ'ল। মই চাদৰখনৰ দুয়োটা ছাইডে পতি লগাই ল'লোঁ। ইয়াৰ পিছত মই মেখেলাখন চিলাই কৰিম। যিহেতু মেখেলাখন চিলাবৰ কাৰণে মই ইয়াতে বগা ৰঙৰ ফলছ এটা লৈ লৈছোঁ আৰু ফলছটো মই এতিয়া মেখেলাখনৰ যিটো জলৰ ছাইডটো আছে, ফুলবোৰৰ ছাইডত তাতে মই লগাই কিনে এনেকৈ এইটো দেখিছেনে, এইটো ছাইডটো মই চিলাই কৰি ল'ম প্ৰথমে। এনেকৈ মই চিলাই কৰি এতিয়া এইফালে ফলছটো লগাই কমপ্লিট হৈ গ'ল। কমপ্লিট হৈ যোৱাৰ পিছত যিটো মেখেলাখনৰ ছাইডত আছে, সেই ছাইডটো মাৰি ল'লোঁ। এইফালে দেখিছেনে, কাপোৰযোৰ চিলাই কৰি অলৰেডি কমপ্লিট হৈ গ'ল। মেখেলাখন আৰু চাদৰখনহে চিলালোঁ দেই। এইফালে এতিয়া চাওকচোন, চাদৰ আৰু মেখেলা অলৰেডি কমপ্লিট হৈ গ'ল। ব্লাউজৰ পিচটো থাকিলে